জুবিন দাই এষাৰ কথা কৈছিলে যে পাঠানো ৰিলিজ কৰিব শ্বাহৰুখ খানে আৰু ডক্টৰ বেজবৰুৱা ৰিলিজ কৰিম মই চাওঁ অসমৰ মানুহে কাক বেছি ভাল পায় আৰু তেতিয়া ছ'চিয়েল মিডিয়াত বহুতো তুংগত উঠিছিল বহুতে কিবা কিবি লিখিছিল বহুতো নিউজ পৰ্টেলে এই কথাষাৰ লিখি পেলাই আপোনাৰ মতামত কি সুধিছিলে বহুতে হাঁহা ৰিয়েক্ট দিছিলে হাঁহিছিলে ক'ত কম্পেয়াৰ কৰিছে কিন্তু আজি মই সুধিব বিচাৰিছো কি উত্তৰ দিব শ্বাহৰুখ খান আৰু জুবিন গাৰ্গ দুজনে মহান শিল্পী হয় মই দুজনকে ভাল পাওঁ কিন্তু আজি ডক্টৰ বেজবৰুৱাৰ তোৰ সন্মুখত পাঠান কিছু হ'লেও হাৰি গৈছে আৰু এইটোৱে প্ৰমাণ কৰিছে যে অসমৰ মানুহে জুবিন দাক ভাল পায় যিমানে যি নাচাওক অসমৰ মানুহে জুবিন দাক সদায় ভাল পায় আৰু জুবিন দাৰ মুভি সদায় চাব আৰু লগতে কওঁ যে ডক্টৰ বেজবৰুৱাৰ টুত জুবিন দাৰ এক্টিং মোৰ সঁচাকৈ ভাল লাগিছে সকলোতকৈ মোৰ তেওঁৰ এক্টিং ভাল লাগিছে বহুতে কিবা কিবি লিখি আছে কিন্তু তেওঁক দিয়া ৰোলটো তেওঁৰ ওপৰত সম্পূৰ্ণভাৱে ফিট হৈছে আৰু বহুত মোৰ চিনেমাখনৰ আটাইতকৈ ভাল লগা ৰোলটো তেওঁৰে হয় আৰু তেওঁৰ ৰোলটোৱে মোৰ মানে চকুত এতিয়াও ভাহি আছে তেওঁ মানুহক এণ্টাৰটেইন কৰিব পাৰিছে তেওঁক যিদৰে ৰোল দিয়া হৈছে সেইদৰে ভালদৰে প্লে কৰিছে আৰু সকলোতকৈ মোৰ এইখন মুভি ভাল লাগিছে জুবিন দাৰ ধন্যবাদ